এক নম্বৰ প্ৰশ্ন NCTৰ দ্বাৰা স্থাপিত চিতা প্ৰকল্প পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? এ ৰাজেশ পঞ্চাল, বি জিতেন্দ্ৰ সিং, চি অশ্বিনী বৈষ্ণৱ, ডি গগনদীপ সিং বেদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেশ পঞ্চাল। বন্ধুসকল, আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম পোলাৰিমেট্ৰি মিছন XPOSat কোনটো প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে? এ HAL, বি DRDO, চি ইছৰো, ডি PARC। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইছৰো। বন্ধুসকল, আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ৩ নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক জৈৱিক মহোৎসৱ 2023ৰ আয়োজক কোনখন চহৰ আছিল? এ মাইসুৰু, বি গুৱাহাটী, চি বিশাখাপট্টনম, ডি কোচি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশাখাপট্টনম। ৪ নম্বৰ প্ৰশ্ন, কাফৈ ৰাষ্ট্ৰীয় উদ্যান চৰ্টত KNP যাক বাতৰিটোত দেখা গৈছিল কোনখন দেশত অৱস্থিত? এ জাম্বিয়া, বি লাটভিয়া, চি ইজিপ্ত আৰু ডি চিলি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাম্বিয়া। ৫ নম্বৰ প্ৰশ্ন, কোন প্ৰকাৰৰ তৰংগ ব্যৱহাৰ কৰি মংগল গ্ৰহৰ মূল গঠনৰ ভৱিষ্যতবাণী নাছাই কৰিছে? এ এক্স-ৰে তৰংগ, বি গামা ৰাই তৰংগ, চি নিউট্ৰিনো ৰে তৰংগ আৰু ডি ভূমিকম্পীয় তৰংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূকম্পীয় তৰংগ। ৬ নম্বৰ প্ৰশ্ন, কোনখন চহৰ কোৱাড সন্মিলন 2023ৰ আয়োজক? এ নতুন দিল্লী, বি ছিডনী, চি টকিঅ' আৰু ডি নিউয়ৰ্ক। শুদ্ধ উত্তৰটো হৈছে ছিডনী। ৭ নম্বৰ প্ৰশ্ন, কোনটো প্ৰতিষ্ঠানে পৰিশোধ প্ৰদানকাৰীসকলক পেমেণ্ট এগ্ৰিগেটৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে? এ NPCI, বি বিত্ত মন্ত্ৰালয়, চি ছেবি আৰু ডি RBI। সাত নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে RBI। ৮ নম্বৰ প্ৰশ্ন, কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে মিছন শক্তি আঁচনি ৰূপায়ণ কৰে? এ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, বি প্ৰতিৰক্ষা মন্ত্ৰালয়, চি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ডি MSME মন্ত্ৰালয়। ৮ নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়। ৯ নম্বৰ প্ৰশ্ন, 2022 চনৰ আগষ্ট মাহত ভাৰতে আয়োজন কৰিব লগা পতাকা অভিযানৰ নাম কি? এ হমাৰা তিৰংগা অভিযান, বি হৰ ঘৰ তিৰংগা অভিযান, চি আজাদী কা অমৃত তিৰংগা অভিযান আৰু ডি ভাৰত তিৰংগা অভিযান। ৯ নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে হৰ ঘৰ তিৰংগা অভিযান। আজিৰ দিনৰ শেষৰ 10 নম্বৰ প্ৰশ্নটো হৈছে
শেহতীয়াকৈ গৃহীত হোৱা পাৰিবাৰিক আদালত সংশোধনী বিধেয়কে কোনখন ৰাজ্যত পাৰিবাৰিক আদালত স্থাপন কৰিব বিচাৰে? এ. হিমাচল প্ৰদেশ আৰু নাগালেণ্ড, বি. অসম আৰু ছিকিম, চি. পাঞ্জাৱ আৰু হাৰিয়ানা, আৰু ডি. অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা। আজিৰ দিনটোৰ শেষৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে হিমাচল প্ৰদেশ আৰু নাগালেণ্ড।